নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিকোনো কোম্পানীৰ লগোটোৱে কোম্পানীটোৰ ডাঙৰ পৰিচয় আৰু কোম্পানীটোৰ লগোটোৱেই ক্ৰিয়েটিভিটিৰো পৰিচয় বহন কৰে। লগোবোৰৰ আধাৰত কোম্পানীটোৱে বহুত উপদেশো দিয়ে। আজি আমি আলোচনা কৰিম SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগোটোৰ বিষয়ে। আহক তেন্তে পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1955 চনত প্ৰথম SBI লগোটো লোৱা হৈছিল, য'ত নেকি এজোপা আহঁত গছ আছিল। আহঁত গছজোপাৰ মজবুত শিপা আৰু চাৰিওফালে বাঢ়িব পৰা ক্ষমতা থকাৰ বাবে লোৱা হৈছিল। এই লগোটোক বৃদ্ধি, সফলতা আৰু মজবুতৰ প্ৰতীক হিচাপে মানি লোৱা হ'ল। কিন্তু পিছৰ পৰ্যায়ত এই লগোটোৰ বিষয়ে বহুত সমালোচনাও কৰা হ'ল, কাৰণ এজোপা আহঁত গছে নিজৰ কাষত আন গছ বাঢ়িবৰ বাবে সুবিধা নিদিয়ে। সেইকাৰণে এই লগোটো সলনি কৰিবৰ বাবে যো-জা চলালে। SBIৰ বৰ্তমান লগোটো শেখৰ কামকৰ দ্বাৰা ডিজাইন কৰা হ'ল। 1971 চনৰ 1 অক্টোবৰত এই লগোটো গ্ৰহণ কৰা হৈছিল। এই লগোটো আহমেদাবাদৰ কংকিৰিয়া জিলটোৰ পৰা লোৱা হয় বুলি কোৱা হয়। গুগল মেপৰ পৰা এই জিলটো প্ৰায় এনেকুৱা দেখা যায়। এই লগোটোৰ আঁৰত কেইটামান কথা লুকাই আছে, আহক সেই বিষয়ে আলোচনা কৰোঁ। লগোটোৰ প্ৰথম অৰ্থটো হৈছে লগোটোৰ নীলা অংশটোৱে একতা আৰু পূৰ্ণতাৰ প্ৰদৰ্শন কৰে, আৰু মাজৰ সৰু ঘূৰণীয়া অংশটোৱে বুজায় যে বেংকটোৰ আকাৰ ডাঙৰ হ'লেও এইটো এটা সৰু মানুহ হয়, যিটো বেংকটোৰ কেন্দ্ৰত থাকে। লগোটোৰ দ্বিতীয় অৰ্থটো হৈছে লগোটোৰ মাজৰ অংশটোৱে এটা চাবিক প্ৰতিনিধিত্ব কৰে, যাক সুৰক্ষা আৰু মজবুতৰ প্ৰতীক বুলিও কোৱা হয়। তৃতীয় অৰ্থটো হৈছে এই লগোটোৰ মাজৰ খালী ঠাইখিনিয়ে এইটোকে বুজায় যে বেংকটোত পইচা সোমোৱাৰ পাছত তাক বাহিৰ কৰা উপায় কেৱল গ্ৰাহকজনেই। এই লগোটোৰ জৰিয়তে বেংকটোৱে গ্ৰাহকক ভৰসা দিয়ে যে আপোনাৰ পইচা বেংকটোত সম্পূৰ্ণৰূপে সুৰক্ষিত আছে। চতুৰ্থ অৰ্থটো হৈছে লগোটোৰ মাজত থকা অংশটোৱে ষ্টেট বেংকৰ ব্ৰাঞ্চসমূহক প্ৰতিনিধিত্ব কৰে। পাতলীয়া দীঘল লাইনটোৱে গাঁও নগৰৰ আলি পদূলিক প্ৰতিনিধিত্ব কৰে। দ্বিতীয় অৰ্থত আপুনি য'তেই নাযায় কিয়, ষ্টেট বেংকৰ শাখা আপোনাৰ সেৱা আগবঢ়াবলৈ হাজিৰ থাকিব। ভিডিঅ'টি চাই কেনে লাগিলে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ লেটেষ্ট আপডেটসমূহৰ বাবে।